নমস্কাৰ সকলোকে স্বাগতম জনাইছো এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কেইটামান নতুন পদ মুকলি হৈছে। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। কেনেধৰণৰ পদ মুকলি হৈছে, আপোনালোকৰ অৰ্হতা কিমান লাগিব, মই সকলোখিনি জনাই দি আছোঁ। কিন্তু তাৰ আগতে এতিয়ালৈকে যদি আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু এইটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক দিছোঁ, তাত গৈ আপোনালোকে জইন হ'ব পাৰিব। তাত আপোনালোকে সকলো ধৰণৰ চাকৰি ইনফৰমেশ্যনৰ নটিফিকেশ্যনসমূহ আগতীয়াকৈ পাই থাকিব। বন্ধু বান্ধৱীসকল, এই পদসমূহৰ তথ্যসমূহ জানিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ অন্তৰ্গত আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCয়ে পাব্লিক ৱৰ্কছ ৰোড আৰু পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টত 80টা জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ পদ ভেকেঞ্চি মুকলি কৰিছে। যদি আপোনালোকৰ অৰ্হতা মিলে, লগতে ইণ্টাৰেষ্টেড হয়, এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 5 জুন 2024 আৰু আবেদন আৰম্ভ হৈছে 6 মে 2024 পৰা। এই 80টা পদৰ ভিতৰত জেনেৰেল কেটেগৰীৰ কাৰণে 46টা, OBC MOBCৰ কাৰণে 25টা, OBC MOBC টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ কাৰণে এটা, SCৰ কাৰণে এটা, ST প্লেনৰ কাৰণে এটা, ST হিলছৰ কাৰণে 4টা পদ আছে। দৰমহা 14,000ৰ পৰা 60,500 টকালৈকে, লগতে গ্ৰেড পে 8,700 টকা লাভ কৰিব। বয়সৰ সময়সীমাৰ ভিতৰত 1 জানুৱাৰী 2024 মতে 21ৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বয়সৰ ৰেহাইৰ ক্ষেত্ৰত SCৰ কাৰণে 5 বছৰ, ST কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ, PWD BDৰ কাৰণে 10 বছৰৰ ৰেহাইৰ ব্যৱস্থা আছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ভিতৰত এই পদকেইটা আবেদন কৰিবলৈ হ'লে এনি টেকনিকেল ইনষ্টিটিউট ৰিকগনাইজড বাই দ্য গভৰ্ণমেণ্টৰ ফালৰ পৰা 3 বছৰীয়া মেকানিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা পাছ কৰিব লাগিব। ইয়াত লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ কথা উল্লেখ কৰিছে, গতিকে ইংলিছ লেংগুৱেজটোৰ লগতে অসমৰ যিকোনো এটা স্থায়ী লেংগুৱেজ যেনে আছামিজ, বেংগলী, বড়ো যিকোনোৰে এটা আপোনালোকৰ জ্ঞান থাকিব লাগিব। এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোক ইণ্ডিয়ান চিটিজেন্স মানে ভাৰতীয় নাগৰিক হ'ব লাগিব, লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। অসমৰ স্থায়ী বাসিন্দা প্ৰমাণৰ কাৰণে আপোনালোকে PRC বা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেটখন এপ্লিকেশ্যনৰ ফৰ্মৰ লগত দিব লাগিব। এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল আৰু EWSে 297 টকা 20 পইচা পে' কৰিব লাগিব। SC ST OBC MOBCয়ে 197 টকা 20 পইচা পে' কৰিব লাগিব। BPL আৰু PWD BDয়ে 47 টকা 20 পইচা পে' কৰিব লাগিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ অৰ্হতা মিলিছে, লগতে ইণ্টাৰেষ্টেড হয়, এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই পেজটোৰ লিংকটো দিছোঁ, তাত গৈ আপোনালোকে এই পদৰ সবিশেষখিনি এবাৰ ভালদৰে চাই ল'ব। লগতে অনলাইন আবেদন কেনেদৰে কৰে সেইখিনিও দিয়া আছে, সেইখিনি এবাৰ আপোনালোকে ভালদৰে চাই ইম্পৰ্টেণ্ট লিংকছৰ তলত অনলাইন আবেদনৰ লিংকটো পাব, তাত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। লগতে অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো তাত পাব। অনলাইন আবেদন কৰাৰ আগে আগে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ ভালদৰে চাই ল'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগ পাম অন্য এটা জব ইনফৰমেশ্যনৰ ভিডিঅ' লৈ। তেতিয়ালৈকে আমাৰ ইউটিউব চেনেল NER জব নিউজটো চাই থাকিব। ধন্যবাদ।